নগাঁৱত চলিছে কি এফালে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত ভয়ংকৰ কেলেংকাৰী আনফালে ভুৱা বেংকৰ ঋণ দিয়াৰ নামত লক্ষ লক্ষ টকা ভুক্তভোগী শ শ মহিলা ভুৱা বেংক এজেণ্টৰ বাসগৃহ ঘেৰাও উত্তপ্ত পৰিস্থিতি চৌদিশে কৰোনা ভাইৰাছৰ বিভীষিকা গৃহবন্দী জনতা দৰিদ্ৰ লোকে অৰ্থৰ অভাৱত চকুৰে সৰিয়হৰ ফুল দেখিছে অনাহাৰে দিন অতিবাহিত কৰিছে সাধাৰণ জনতাৰ হাহাকাৰ দেখি চৰকাৰে আৰ্থিকভাৱে সহায় কৰি আহিছে সেই সময়ত ৰূপহী হাতত RDFL নামৰ ভুৱা বেংক চক্ৰই মহিলাসকলক ঋণ দিয়াৰ নামত 10জনীয়াকৈ মহিলা গোটে বনাই লুটিছে লক্ষ লক্ষ টকা হবিবুৰ ৰহমান মাহমুদা বেগম আমানুল্লাহ ইছলাম হাৰিজ আলী আজিজুৰ ৰহমান আৰু জাকিৰ হুছেইন নামৰ দুষ্ট চক্ৰটোৱে চলাই আহিছে এই কাণ্ড একোজনী মহিলাৰ পৰা একাউণ্ট খোলাৰ নামত 1000ৰ পৰা 1500 টকা লোৱাৰ গুৰুতৰ অভিযোগো উত্থাপিত হৈছে প্ৰায় 6 মাহ পাৰ হ'ল কিন্তু কোনো বিত্তীয় প্ৰতিষ্ঠানৰ নামত কোনো এজন একাউণ্ট নোহোৱাত আজি ভুক্তভোগী মহিলাসকলে ভুৱা বেংক এজেণ্ট তছলিমাৰ বাসগৃহ ঘেৰাও কৰে ভুক্তভোগী মহিলাসকলৰ অভিযোগ মতে 400ৰো অধিক মহিলাৰ পৰা 1000ৰ পৰা 1500 টকা লোৱাৰ অভিযোগো উত্থাপিত হৈছে মোক মাতিছে কিহৰ কাৰণে মাতিছে আমি পইচা দিছিলো লোন লবলৈ আমাক লোন নিদিয়ে তো 6 মাহ হৈ গল পইচা দিছো আমাৰ পাই 1000 টকাকে আনিছে 6 মাহৰ আগত হাইবুৰ ইছলামে মোক পইচা দিব বুলি লোন দিব বুলি 1.5 লাখ টকা এতিয়া হাইবুৰ কি বেংক আইডিয়াল বেংক কিমান দিন হৈছে পইচা দিছে 6 মাহ হৈছে পইচা দিছে 10 লাখ কিমান হেৰি 10 লাখ 20,000 টকা ইহতে আপোনালোকৰ এলেকাৰ পৰা 10 লাখ 20,000 টকা উঠাইছে বেলেগ এলেকাৰ পৰা উঠাইছে 10 লাখ 20,000 টকা কোনে কোনে খালে টকা কিনি এতিয়া হবিবৰ আছে হাৰেছ আছে আজিজুল আছে মাহমুদা আছে আমানুল্লাহ আছে এতিয়া কোনে ইহতে কি বেংকৰ কি হয় ইহতে মালিক নেকি বেংক মালিক মানে হাৰেছ আৰু আজিজুল ইহতে দুজনে মানে বেংকটো আনিছে প্ৰথমে তাৰ পৰা 3 লাখ টকা হেৰি কৰি পেলাই ইহতে আনিছে আনি পেলাই আমাৰ ওপৰত যেতিয়া মই টকাখিনি নিদিছো হাৰেছে মোৰ ওপৰত বহুত হেৰাসমেন্ট কৰিছে 25জন মানুহ মানে হিয়তে মানে টকা লৈছে কিয় মানে 2 লাখ করে টকা দিব এই মানে হিয়তে কৈছে মানে 15 দিনৰ ভিতৰত যদি আপোনাৰ টকা নহয় তে মানে 1000 টাকা হিয়তে মানে পইচা যে লৈছে এই দুষ্ট চক্ৰটোৱে সাধাৰণ মহিলাসকলক 1 লাখৰ পৰা 2 লাখ টকালৈকে ঋণ দিয়াৰো প্ৰলোভন দিছিল আজি জুৰিয়াৰ তিনিচুকীয়াত ভুৱা বেংক এজেণ্ট তছলিমাৰ বাসগৃহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ভুক্তভোগী শ শ মহিলাসকলে বেংক এজেণ্ট তছলিমাৰ বাসগৃহ ঘেৰাও কৰে নগাঁৱৰ পৰা তমিজুদ্দিনৰ ৰিপৰ্ট টি নিউজ আছাম